क'क्राझार मेडिकेल कलेजाव फाहामथाय मोनगोन आसा खालामनानै रायजो राजाफ्रा थाङो नाथाय फाहामथाय मोना जानो लोंनो हायै आंनि न'खरनि सासे सोद्रोमाखौ बरपेटायाव थिनहरदों अब्ला आं मा आसा खालामनो आं दिनै मा रिजाल्ट मोनदों बेनिखायनो आं सरकारनाव खावलायो जे मेडिकेल कलेजखौ आलादायै फोथांनानै लाखि दिनै बेवहाय आईसीइउ आनो गैया जेबो मोजां मेसिन गैया अब्ला माबोरै जानो बेनिखायनो गिबि मन्थ्रिया जोंनि दाबिखौ गनायनानै लानांगौ आरो 2 बोसोरनि गेजेरावनो गासैबो फाहामथाय लानो हानायनि गासैबो सुबिदाखौ होनांगौ नाथाय सिभिल हस्पिटालनि सुबिदाखौ बोखारनो मोननाय नङा मेडिकेल कलेजआ हाग्रामा महिलारिनि समाव जानाय मोनसे कलेज मोजां डक्टर सोरजिनानै मेडिकेल कलेजाव सुबुंफोरखौ गोसो बोहोनो हानाया बिथांमोननि बिबान जुदि प्रेक्टिकेलाव माबाफोर नांगौ जायोब्ला बीटीसी सरकारा बे सुबिदाखौ खालामनानै होनांगौ होननानै आसामनि बारग' मन्थ्रि प्रमिला रानी ब्रह्मआ खौरां मेलनि गेजेरजों गोख्रों बाथ्रा बुंदों बेनि अनगायैबो प्रमिला रानी ब्रह्मआ मा बाथ्रा फोरमायबावखो फै जों आबुङै मिथिना लानि मरমৰ ভাইসকলক মই আন্তৰিক শুভেচ্ছা আগবঢ়াইছোঁ আৰু ইয়াৰ মোৰ লগত উপস্থিত সকলো অৰ্গেনাইজেশ্যনৰ লিডাৰবিলাকক মই আন্তৰিক অভিনন্দন আগবঢ়াইছোঁ যে মই আজি আমি যে সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে আমাৰ RNB চিভিল হস্পিটেলখনক লৈ পেলাই আমি আমাৰ কোকৰাঝাৰৰ নাগৰিকসকলে আপত্তি কৰাৰ কাৰণে আমি আন্দোলন কৰিছিলোঁ এই আন্দোলনৰ বিষয় লৈ পেলাই আমাক আলোচনা কৰিবৰ কাৰণে কি তাৰিখ আছিল 9 তাৰিখৰ দিনাখন আমাক আহ্বান জনাইছিল তো সেই পৰিপ্ৰেক্ষিতত মই আপোনালোকক ৰাইজৰ জ্ঞাতাৰ্থে আপোনালোকৰ মাধ্যমেদি ৰাইজৰ জ্ঞাতাৰ্থে মই কিছুমান কথা ক'বৰ কাৰণে আপোনালোকক মই আহ্বান জনাইছোঁ যে আমি সিদিনাখন তাত গৈ পেলাই মিটিং কৰিলোঁ মিটিঙৰ সময়ত আমাৰ থলুৱা যিসকল দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহবিলাকৰ কি অৱস্থা হ'ব RNB চিভিল হস্পিটেলটো ইয়াৰ পৰা স্থানান্তৰিত কৰিলে ইয়াৰ SLবিলাক গতিটো লৈ গ'লে আমাৰ মানুহৰ কি অৱস্থা হ'ব এই কথা লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে মই অৱগত কৰিছিলোঁ আমি বিষয়টো লৈ পেলাই আমি পলিটিক্স কৰা নাই ইছ্যুটো পলিটিকেল কৰা নাই আমি ৰাইজৰ দুখ বেদনাটো অনুভৱ কৰি পেলাই মই আন্দোলনৰ নেতৃত্ব দিছিলোঁ ইয়াত কোনো দলৰ কথা নাই কিন্তু কিছুমান অৰ্গেনাইজেশ্যনৰ কথা আছে অৰ্গেনাইজেশ্যনসকলে আহি পেলাই মোক লগ দিছে সেইকাৰণে তেওঁলোককো মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বনচু আছে আটচু আছে গাঁওবুঢ়া সন্থা আছে তাৰপিছত কোকৰাঝাৰ নাগৰিক মঞ্চ আছে আসাম সাহিত্য সভা আছে আৰু সিটু আছে সিটু এই দাদা নেতৃত্ব দিছে বিভিন্ন অৰ্গেনাইজেশ্যনে আমাৰ আন্দোলনত মানে নেতৃত্ব দিছে এই গতিকে আমি একেলগে যৌথভাৱে মিলি পেলাই চিভিল হস্পিটেলটো ইয়াৰ পৰা স্থানান্তৰিত কৰাটো আমি বাধা দিছিলোঁ কিছুমান 5টা ডিপাৰ্টমেণ্ট ইতিমধ্যে ক্ল'জ কৰিছে সেইটো কথা মই হস্পিটেলত গৈ পেলাই গম পাইছোঁ গম পোৱাৰ লগে লগে মই ধৰ্ণাত বহিছোঁ মই কাকো মাতা নাই মই নিজে বহিছোঁ তাৰপিছত সকলে মানে খবৰটো পাই পেলাই সকলে আগবাঢ়ি আহিছে সঁচাকৈ মানে এই চিভিল হস্পিটেলটো যদি ইয়াৰ পৰা স্থানান্তৰ কৰা হয় ইয়াৰ ক্ষমতাটো যদি হ্ৰাস কৰা হয় তেতিয়াহ'লে আমাৰ সাধাৰণ নাগৰিকসকলৰ কাৰণে বহুত দুৰৱস্থা হ'ব এই কথাটো জানি পেলাই সকলে আগবাঢ়ি আহিছে আপত্তি কৰিছোঁ বাধা দিছোঁ সেইকাৰণে আমাৰ গাঁওবিলাকৰ ওচৰ চুবুৰীয়া গাঁওবিলাকৰ গাঁওবুঢ়াসকলে খুব ভাল পাইছে সেইকাৰণে গাঁওবুঢ়া সন্থাৰ মানে লিডাৰে আমাৰ লগত একেলগে মিলি পেলাই আন্দোলন কৰি আহিছে বনচুৱা আন্দোলন কৰিছে আটচা আন্দোলন কৰিছে আৰু ABMCU আমচু তেওঁলোকে আহি পেলাই আমাক লগ দিছে গতিকে তেওঁলোকলৈ মই মানে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ নাগৰিকসকলৰ দুৰৱস্থাটো দেখি পেলাই তেওঁলোকে যে সহানুভূতি আগবঢ়াইছে তাৰ কাৰণে মই খুব ভাল পাইছোঁ আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিম আৰু আপোনালোকে আমাৰ কথাবিলাক পাব্লিক লেভেলত মানে ফ্লেছ কৰি দিছে অৱগত কৰি দিছে এইকাৰণে ৰাইজেও গম পাইছে সকলোৱে খবৰ লৈছে সকলোৱে দুখ কৰিছে যদি হস্পিটেল ইয়াৰ পৰা যায় আমাৰ ৰাইজৰ কাৰণে খুব সুবিধা হ'ব এই কথাটো অনুভৱ কৰিছে সেইকাৰণে মোক সাহস দিছে ৰাইজৰ ফালৰ পৰাও মোক সাহস দিছে বিভিন্ন এংগলৰ পৰা মোক সাহস দিছে সেইকাৰণে মই আগবাঢ়ি দিছোঁ মই মোৰ লিডাৰৰ পৰাও
মানে লিডাৰকতো মই অৱগত কৰা নাই। মোৰ লিডাৰ বুলি ক'লে আগ্ৰামা মহিলাৰ ডাঙৰীয়া হয়, তেখেতক মই জনোৱা নাই। মই নেতৃত্ব দিছোঁ, কাৰণ এইটো ৰাইজৰ ডিমাণ্ড হয়। ৰাইজৰ ডিমাণ্ডটো আমি পিক আপ কৰিব লাগিব, ল'ব লাগিব, হাতত তুলি ল'ব লাগিব। সেইকাৰণে মই হাতত তুলি লৈছোঁ। বিভিন্ন এংগলৰ পৰা বিভিন্ন দলে, কিন্তু ৰাজনৈতিক দলে আমাক আজি BTC-খনক যিসকলে চলাই আছে, তেওঁলোকে আমাক ক'ব বিচাৰিছে যে আমি পলিটিকেল কৰিছোঁ, ৰাজনীতি কৰিছোঁ। আমি কৰা নাই, ৰাজনীতি নহয়। ৰাইজৰ বেদনা, যিটো এই বেদনাটো অনুভৱ কৰি পেলাই আমি আন্দোলন কৰিছোঁ। যে সেইটো কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও বুজি পাইছে। সেইকাৰণে আমাক তেওঁ মিটিঙত 9 তাৰিখৰ দিনাখন মাতিছিল। তো আমি গ'লোঁ, গৈ পেলাই কথাটো তেখেতক বুজালোঁ। তেওঁ মানে আগতীয়াভাৱে তেওঁ বুজি লৈছে, সমজি লৈছে। আমি মেমৰেণ্ডাম তেখেতলৈও পঠিয়াইছোঁ। গতিকে বেছি সময় তেওঁ এইটোক লৈ পেলাই আলোচনা কৰা নাই। তেওঁ আমাক অৱগত কৰিলে যে এই মেডিকেল কলেজখন আমি বৰ্তাই ৰাখিব লাগিব, জীয়াই ৰাখিব লাগিব। গতিকে শক্তিশালী কৰিবৰ কাৰণে চিভিল হস্পিটেলৰ সহায় লাগিব, এই কথাটো তেওঁ কৈছে। তো তেওঁ আমাক কথা দিলে যে 2 বছৰ সময় আমি তেওঁক যাতে দিব পাৰোঁ, তাৰ কাৰণে আমাক তেওঁ অনুৰোধ কৰিছে। তো আমি মানিছোঁ 2 বছৰ সময় যদি আমাৰ চিভিল হস্পিটেলৰ এছেটসকলক লৈ পেলাই যদি তেওঁ মেডিকেল কলেজ চলাব বিচাৰিছে, আমি মানিছোঁ। কিন্তু অলপ ইয়াৰ ক্ষমতাটো হ্ৰাস হ'ব পাৰে। 2 বছৰ তেওঁ লোৱাৰ কাৰণে মই সহমত হৈছোঁ। 2 বছৰ সময় আমি তেখেতক দিম। আৰু তেওঁ যিবিলাক এছেট ইয়াৰ পৰা লৈ গৈছিল, তেওঁ গম পোৱা নাই বুলি আমাক অৱগত কৰিছে। তেওঁ আহি পেলাই চাব, চিভিল হস্পিটেল ভিজিট কৰিব, কি মেচিনাৰীবিলাক ইয়াৰ পৰা লৈ গৈছে তেওঁ বুজ ল'ব। বুজ লোৱাৰ পিছত সঁচা অৰ্থত যদি লৈ গৈছে, তেতিয়াহ'লে তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে যে অহা আগষ্ট মাহৰ 15 তাৰিখৰ আগে তেওঁ এইবিলাক চিভিল হস্পিটেললৈ ঘূৰাই দিব। আমাৰ কথা হ'ল, চৰকাৰৰ ওচৰত আমাৰ আবেদন হৈছে যে মেডিকেল কলেজৰ কাৰণে যিখিনি মেন পাৱাৰ লাগে, মেন পাৱাৰটো তাত দিব লাগে। যিখিনি মেচিনাৰী লাগে, চিকিৎসাৰ কাৰণে যিখিনি মেচিনাৰী লাগে, সেই মেচিনাৰীবিলাক ইয়াত দিব লাগে, মেডিকেল কলেজত দিব লাগে। তেনেকেই কৰিলেহে আমাৰ মেডিকেল কলেজটো শক্তিশালী ৰূপত থিয় দিব পাৰিব। এতিয়া মানে এনেকুৱা হৈছে যে পেচেণ্টবিলাকে তাত যায়, আশা কৰি পেলাই যায়, মেডিকেল কলেজ হৈছে, তাত বহুত ডাক্তৰ থাকিব, এই বুলি ভাবি যিসকল পেচেণ্ট তাত যায়, কিন্তু তেওঁলোকে তাত চিকিৎসা দিব নোৱাৰে। বেলেগ মানে কি বুলি কয়, নাৰ্ছিং হোমত তেওঁলোকে ৰেফাৰ কৰিবলগীয়া অৱস্থাত হৈছে। মই তেওঁলোকক দোষাৰোপ নকৰোঁ, আমাৰ এডমিনিষ্ট্ৰেশ্যনক মই দোষাৰোপ নকৰোঁ। যদি কেপাচিটি নাই, তাত চিকিৎসা দিবৰ কাৰণে কেপাচিটি নাই, তেতিয়াহ'লে তেওঁলোকে আমাৰ প্ৰাইভেট কি বুলি কয়, নাৰ্ছিং হোমবিলাকত তেওঁলোকে পঠিয়াবলগীয়া হয়। আৰু বেছিকৈ কি কৰে, বৰপেটা মেডিকেল কলেজলৈ তেওঁলোকে ৰেফাৰ কৰে। সাধাৰণ মানে পেচেণ্টক, সাধাৰণ বেমাৰীসকলক বৰপেটালৈ পঠিয়াবলগীয়া হয়। সাধাৰণ অপাৰেশ্যন কৰিব লাগে, তাকো নকৰাকৈ বৰপেটাত পঠিয়াই দিয়ে। তেওঁ ইয়াৰ সাক্ষী, তেওঁ ৰূপম ইয়াৰ সাক্ষী। তেওঁ সহায় কৰি দিছে বৰপেটাত, মানে ক'ত গ'লে সেই অপাৰেশ্যনটো হ'ব, এনেকুৱা ধৰণৰ। যদি এনেকুৱা ধৰণৰ হয়, পেচেণ্ট কেনেকৈ পাব? সেই মেডিকেল কলেজখনে কেনেকৈ পেচেণ্ট পাব? তাত গ'লে দেখোন বৰপেটাত ৰেফাৰ কৰে, আমাৰ MRMত ৰেফাৰ কৰে, ক'ৰবাত নাৰ্ছিং হোমত ৰেফাৰ কৰে। তো পেচেণ্ট তাত কেনেকৈ? সকলক, আমাৰ সকলো অৰ্গেনাইজেশ্যনসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে জোৰদাৰভাৱে আগবাঢ়ি আহিছে। সকলো নাগৰিকসকলৰ দুৰৱস্থাটো দেখি পেলাই তেওঁলোকে আগবাঢ়ি আহিছে, তাৰ কাৰণে মই তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতেও কথাটো বুজিলে। সেইকাৰণে 2খন অনুষ্ঠান, RNB চিভিল হস্পিটেল আৰু কোকৰাঝাৰ মেডিকেল কলেজ, এই দুয়োখনকে তেওঁ থকা সময়কালীনত শক্তিশালী ৰূপত তেওঁ থিয় কৰাব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে তেখেতক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সকলো ফালৰ পৰা, নাগৰিকসকলৰ ফালৰ পৰা হৈ পেলাই মই তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অহা 26ৰ যিটো বিধানসভাৰ নিৰ্বাচন, তাৰ আগে আমাৰ মেডিকেল কলেজখন এটা পূৰ্ণাংগ ৰূপত মেডিকেল কলেজ এখন হ'ব বুলি আমি বাঞ্ছা কৰিছোঁ, আশা কৰিছোঁ। তেওঁ পাৰিব, তেওঁ যি কাম কৰে ভালকেই কৰে। গতিকে
মই তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেখেতৰ পৰা বহুত আশা কৰিছোঁ। কোকৰাঝাৰটো আমি ট্ৰাইবেল অধ্যুষিত অঞ্চল হয়, দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ অধ্যুষিত অঞ্চল হয়, সেইটো আপোনালোকে সকলোৱে গম পায়। গতিকে কোকৰাঝাৰখনক এখন স্বাৱলম্বী স্বাস্থ্যৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানবিলাক গঢ় লওক, তাকে তেওঁ কৰিব বুলি আৰু গঢ় ল'ব বুলি আশা ৰাখিছোঁ। এইখিনিকে কৈ আজি আপোনালোকৰ আগত ৰাইজলৈ যি মেছেজ দিব বিচাৰিছোঁ, এইখিনি কথাৰে মই কৈ পেলাই শেষ কৰিছোঁ। চিকিৎসা পাম বুলি ৰাইজে আশা কৰি পেলাই তাত যায়, কিন্তু তাততো ট্ৰিটমেণ্ট নাপায়। খাব নোৱাৰা এগৰাকী পেচেণ্ট মোৰ নিজৰ ঘৰৰ, মোৰ ভিনিদেউ বৰপেটালৈ পঠিয়াই দিছে। তেতিয়াহ'লে আমি কি আশা কৰিব পাৰোঁ ইয়াৰ পৰা? আমি কি ৰিজাল্ট পাইছে আছোঁ এতিয়া? সেইকাৰণে চৰকাৰৰ ওচৰত আমাৰ আবেদন, আমাৰ ৰাইজৰ ফালৰ পৰা আবেদন, এই মেডিকেল কলেজখন শক্তিশালী ৰূপত থিয় কৰাই দিয়ক। বাজেট এক্সট্ৰাভাৱে বাজেট বনাই পেলাই মেচিনাৰীবিলাক কিনি দিব লাগিব। আজিলৈকে ICU নাই, তাত ICU এতিয়ালৈকে নাই, তাত কোনো ধৰণৰ মেচিন নাই। তেতিয়াহ'লে কেনেকৈ হ'ব পাৰে? আমাৰ ৰাইজ কেনেকৈ মান্তি হ'ব? তেওঁ বেলেগত যদি পঠিয়াই দিয়ে, ইয়াতে চিকিৎসা পাবৰ কাৰণে আশা কৰি পেলাই যায়, তেওঁলোকে আশা কৰা অনুৰূপে কোনো ফল পোৱা নাই, এনেকুৱা ধৰণৰ হৈছে। সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে বিষয়টো তেখেতৰ অৱগত হৈছে, সেইকাৰণে তেওঁ দায়িত্ব লৈছে। তেওঁ দায়িত্ব লোৱাৰ কাৰণে আমি সন্তুষ্ট হৈছোঁ আৰু 2 বছৰ সময় আমি তেখেতক সময় দিম। কিন্তু ইয়াত যিটো আছে চিভিল হস্পিটেলৰ যিটো ক্ষমতা, সেই ক্ষমতাটো একদম তললৈ হ্ৰাস কৰিব নালাগে। মেডিকেল কলেজখন আমাৰ হাগ্ৰামা মলি ডাঙৰীয়াৰ নেতৃত্বত সৃষ্টি হোৱা এখন মেডিকেল কলেজ, তাত হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কৰিব লাগে। ষ্টুডেণ্টসকলক শক্তিশালী ৰূপত এগৰাকী ভাল ডক্টৰ বনাব লাগে, সেইটো তেওঁলোকে গুৰুত্ব দিয়ক, মেডিকেল কলেজখনে গুৰুত্ব দিয়ক। আমি সেইটোৱে আশা কৰিছোঁ। মেন পাৱাৰ বৃদ্ধি হওক, আমাৰ সংখ্যা বৃদ্ধি হওক, সেইটোৱে আমি বিচাৰিছোঁ। হস্পিটেল তাত যোৱাৰ কোনো দৰকাৰ নাই। যদি প্ৰেক্টিকেলৰ কাৰণে দৰকাৰ আছে, তেতিয়াহ'লে আমাৰ BTC চৰকাৰে সেই সুবিধাটো কৰি দিয়ক। তাৰ পৰা ইয়ালৈ ডাক্তৰসকল অহা যোৱাৰ কাৰণে যিকোনো মেচিনাৰী ইয়াত আহি পেলাই চিকিৎসা কৰিবৰ কাৰণে, প্ৰেক্টিকেল কৰিবৰ কাৰণে সুবিধাটো কৰি দিয়ক। দিল্লীৰ চৰকাৰে যদি সকলো নাগৰিকসকলক ফ্ৰীলি যদি অহা যোৱাৰ কাৰণে ফ্ৰী কৰিব পাৰে, উইদাউট পইচা ট্ৰেভেল কৰিব পাৰে, দিল্লীৰ চৰকাৰে যদি এটি কৰি দিব পাৰে, সেই আদৰ্শটো আমাৰ BTC চৰকাৰে অনুকৰণ কৰক, তেতিয়াহ'লে আমি সন্তুষ্ট হ'ম। ইয়াত একো অসুবিধা নাই। ইয়াৰ পৰা 5-6 কিলোমিটাৰ দূৰত আছে, বেছি দূৰততো নাই। যেনেকৈ মেডিকেল কলেজটো পাহাৰৰ ওপৰত, তাৰ কাৰণে বাছ আছে, মেডিকেল হস্পিটেললৈ আনিবৰ কাৰণে বাছ আছে। ঠিক তেনেকুৱা ধৰণৰ আমাৰ এই চিভিল হস্পিটেলখনৰ থাকক আৰু মেডিকেল কলেজখনো এটা স্বাৱলম্বী এখন মেডিকেল কলেজ ৰূপে থিয় হওক। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि बरंगाजुलिनि पिपल हलियाव लानानै फैदों नोंथांमोननो लेब्रा मुंनि गंसे गोदान रिजर्ट। नोंथांमोना बे लेब्रा मुंनि गंसे गोदान रिजर्टखौ तामुलपुर रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि आगदा आरो अदालगुरि रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि सिगाङाव आगसिथिंजाय मोननो हागोन। लेब्रा मुंनि गंसे गोदान रिजर्टआ नोंथांमोननो गोसोबायदि सुबिदा खालामनानै होनाय जादों। नोंथांमोना बे लेब्रा रिजर्टआव बर'नि गासै जाग्रा जामुंखौनो मोननो हानायजों लोगोसे बेवहाय नोंथांनि सुबिदा बायदि अर्डार खालामनानै जानो हागोन। जुदि नोंथांमोना तामुलपुरनिफ्राय अदालगुरिसिम थांनाय समाव ओंखामजों लोगोसे बायदिसिना जालांनो गोसो दंब्ला नैबे 8638879656 जानबुं नम्बराव कल खालामनानै सिगांग्रो अर्डार खालामहरनो हागोन।